কোনে কয় যে ছোৱালীয়ে কেৱল টকা বিচাৰে? টকা নহয়, চিয়াৰ দৰে ছোৱালীয়ে বিচাৰে প্ৰেম। নিজৰ প্ৰেমৰ বাবে চিয়াই এৰিলে কোটিপতি হোৱাৰ সুযোগ। এফালে আছিল কোটিপতি ব্যৱসায়ী কেতন আগৰৱাল আৰু আনফালে আছিল গেলামালৰ দোকানী চেতন। কোটিপতি ব্যৱসায়ীক গতা মাৰি চিয়াই দুহাত আজুৰিলে সৰু দোকানীৰ। প্ৰেম, প্ৰতাৰণা আৰু হত্যাৰ ষড়যন্ত্ৰৰ এক শিহৰণকাৰী কাহিনী। মহাৰাষ্ট্ৰৰ পুনেৰ লোহাগড় দুৰ্গত যি ঘটনাই সমগ্ৰ দেশক হতবাক কৰি তুলিছে, সেই ঘটনাৰ এতিয়া নতুন নতুন তথ্য পোহৰলৈ আহিছে। কোটিপতি ব্যৱসায়ী কেতন আগৰৱালক প্ৰেমিকৰ সৈতে মিলি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে তেওঁৰেই হবলগীয়া পত্নী চিয়া গোৱেলৰ বিৰুদ্ধে। ধন বা দামী দামী অলংকাৰ নহয়, চিয়াই বিচাৰিছিল সঁচা প্ৰেম, যাৰ বাবে এখন সৰু গেলামালৰ দোকানী চেতনৰ সৈতে জীৱন কটাবলৈ নিজৰ কোটিপতি হবলগীয়া স্বামীক হত্যা কৰাৰ পৰিকল্পনা ৰচিছিল চিয়া গোৱেলে। নৱেম্বৰ মাহত আছিল কেতন আৰু চিয়াৰ বিয়া। ৰাজকীয়ভাৱে বিবাহৰ আয়োজন কৰিছিল কেতন আগৰৱালে, কিন্তু হবলগীয়া পত্নীৰ জন্মদিনটোৱে জীৱনৰ শেষ দিন হল কেতনৰ। আৰক্ষীৰ দাবী অনুসৰি 18 জুনত জন্মদিন উদযাপনৰ বাবে কেতন চিয়া গৈছিল লোহাগড় দুৰ্গলৈ। কেতন চিয়াৰ পাছে পাছে গৈছিল চিয়াৰ প্ৰেমিক চেতনো। তাতেই পৰিকল্পিতভাৱে পাহাৰৰ পৰা 400 ফুট দ খাৱৈত গতিয়াই হত্যা কৰা হৈছিল কেতন আগৰৱালক। প্ৰথমে সমগ্ৰ ঘটনাক দুৰ্ঘটনা বুলি ভাবিয়ে আগবাঢ়িছিল তদন্ত, কিন্তু চিচিটিভি ফুটেজত যি ধৰা পৰিল সেই দৃশ্য আছিল অতিকৈ ভয়ংকৰ। 33 ডিগ্ৰী তাপমাত্ৰাত হুডি পিন্ধা এজন সন্দেহজনক যুৱকৰ উপস্থিতিয়ে তদন্তৰ গতি সলনি কৰিছিল। তাৰ পাছতেই এতিয়া পোহৰলৈ আহিছে এটা এটাকৈ আন বহু নতুন তথ্য। এতিয়াও চলি আছে তদন্ত প্ৰক্ৰিয়া। তদন্তৰ অন্ততহে স্পষ্ট হ'ব সমগ্ৰ ঘটনা, কিন্তু এই ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ দেশ। মিউজিক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।